মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া আমি মামা ঘৰলৈ গৈ আছোঁ, মামা ঘৰত এজনী আইতা ঢুকালে, সেয়েহে মা আৰু মই গৈ আছোঁ মাত লগাবৰ কাৰণে। আৰু এইফালে এইখন বাটেৰে পাৰ হৈ যাওঁতে আমাৰ ভাইটিহঁতৰ স্কুলখনো পায়, সেয়েহে এনেই ভিডিঅ' কৰি আনিছিলোঁ আৰু আপোনালোককো দেখাই দিলোঁ। ফালে আহিলোঁ, এজনী আমাৰ আইতা দেখিছে নাই, ইমান ধুনীয়া হৈ আছে, পুৰা বিউটিফুল। এজনী আমাৰ খুৰী আইতা, সৰু খুৰী। ধুনীয়া ল'ৰাটো হয় নাই, আমাৰ ধুনীয়া ল'ৰাটো হয় নাই, এইটো মৰম লগা। ই ডাঙৰ খুৰী আইতা, অথনি দেখাব থাকি গৈছিলে যে, এতিয়া দেখাই দিছোঁ এজনী পুৰা। আমি বাচন ধুই আছে, পুৰা কাম কৰি আছে। মামী চাই দিয়ক এইফালে, এজনী বাচন ধুই আছে, কাম কৰি আছে। আৰু আমাৰ এইগৰাকীয়ে মাকৰ ঘৰলৈ আহি পুৰা চাটনি বনাই আছে, টুপি চুপি পিন্ধি লৈ ডন হৈ পুৰা চাটনি বনাই আছে। মামীহঁতৰ ব্ৰত মানুহ ঢুকালে। আমি মাত লগাবলৈ, কিন্তু আমাক চাওকচোন উল্টাই মেলি এসোপা আকৌ দিছেহে। আইতাই ইমান ধুনীয়া এটা হাঁহি মাৰি আছিলে নহয়, ভিডিঅ' নকৰাকৈ নোৱাৰিলোঁ অঁ, ইমান আচৰিত ধৰণৰ এইটো সঁচাকৈ। কেইটা চিম খাই ইয়াত? মোবাইলো চাৰ্জ লগাব পাৰি অঁ, এইটো আজি আমি আকৌ এটা ফুচকা চেলেঞ্জ কৰিম। আজি মানুহ বেলেগ হ'ব। আজি মানুহ এয়া এইফালে অপিল আছে, ভাইটি আছে আৰু মই আছোঁ, আমি তিনিটা। এতিয়া পূৰা মজাকৈ আমি চেলেঞ্জটো কৰিম, কাৰ জল্দি খাই মেলি হাৰিব ন, সি পূৰা জলকীয়া খাবই লাগিব। আৰু এয়া আমি পূৰা ধুনীয়াকৈ বহি লৈছোঁ, পূৰা ৰ'দত বহি বহি ফুচকা চেলেঞ্জ কৰিম। এতিয়া কাৰ জল্দি খাই শেষ হয়, আৰু যোনে খাব নোৱাৰিব সি যোন হাৰিব আৰু সি জলকীয়া খাবই লাগিব। ব'লক এতিয়া আমি চেলেঞ্জটো আৰম্ভ কৰোঁ। শেষলৈকে চাব কিন্তু দেই, পূৰা মজা হ'ব। এতিয়া চবৰে আমাৰ তিনিওটাই 10টা আছে। এতিয়া আমি পূৰা 11টা আছে। এতিয়া কাৰ জল্দিকৈ খাই কি হয়, এতিয়া পূৰা আমি আৰম্ভ কৰোঁ, ষ্টাৰ্ট কৰি দিওঁ। মই শিকিম ইয়াৰ পৰা। ৰাজু অসভ্যটোৱে চেলেঞ্জটো এইকণতে হেৰি কৰি দিলে, কিন্তু কেমেৰাটো অফ কৰি দিলে, ইহঁতে এফালে খাই হৈ গ'ল। মই সেইফালে হাৰি গ'লোঁ। কি হ'ব হয়নে? এয়া পূৰা আমাৰ হেৰি হৈছে বিচাৰক। তাকে দেখিবলৈ পালে যে আধাতে কি হ'ল, একেবাৰে লাষ্টতো খাই থাকোঁতে এই কেমেৰা ধৰিছিলে, এইটো ক'ত গ'ল? এই ৰাজুৱে ধৰিছিলে কেমেৰা, আৰু ধৰোঁতে লাষ্টত লৰাই দিলে, কিন্তু হৰাটো ময়ে হাৰিছোঁ বাৰু। মোৰ 2টা থাকি গ'ল, কিন্তু ভাইটি আৰু জিকি গ'ল। এতিয়া জলকীয়া খাবই লাগিব, উপায় নাই আৰু। ইহঁতে ইয়াৰ পৰা জলকীয়া লৈ আহিছে। এসোপা কোনে খাব, এনেও নাখায় সিহঁতে। গোটেইটো শেষ কৰিব নোৱাৰো দেই, গোটেইটো শেষ কৰিব দিয়া। গোটেইটো নোৱাৰো শেষ কৰিব, এটা গোটেইটো চুবাব লাগিব। খাবই লাগিব জলকীয়া।
চুবাই চুবাই খা খা একেবাৰে কামুৰিলে নহ'লে ন চুবাব লাগিব দে গোটেইটো কামু কোনে নকওঁ আৰু খা খা দুটাই তোমাৰ এইজনে এতিয়া কৈ আছে খাব লাগিব বুলি এইজনেও কৈছে খাব লাগিব বুলি চিলাই চাস্ক্ৰাইব আহিব খা 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 আৰু অকণমান এ চুবা মুদিয়া পেলাই দিলে নহ'ব আৰু অকণমান আৰু চুবা 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 ই চুবাবই নেকি এ পেলাই হওক পেলালে নহ'ব এ নহ'ব এইবোৰ নহ'ব পেলাব চুবাই খাই দে ভাল হৈ যাব চুবা খা দে একো খা দে এয়া চেহেৰা গোটেইটো পুৰা কামুৰি মেলি খালোঁ ন শেষত উলিয়াই পেলাই দিলোঁ বাৰু অলপ কিন্তু হ'লেও কামুৰিছোঁ দেই আপোনালোকে দেখিলে গোটেইটো কামুৰিলে একদম পুৰা খুব জ্বলা পাইছোঁ দাস আৰু এইফালে চাওক আমাৰ দেহাই বিচনা পাৰিছে ইমান ধুনীয়াকৈ ফুল ফুলকৈ সি কৈ আছে ঘৰতেনো সদায় বিচনা সিয়ে পাৰে ৰাতি আৰু ৰাতিপুৱা সেইকাৰণে ময়ো পাৰিবলৈ দিলোঁ আৰু সি পাৰোঁ বুলি কোৱাত গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব কিন্তু আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ নতুন ভিডিঅ' ন'টিফিকেশ্যনসমূহ আপোনালোকে পাব পাৰে